নমস্কাৰ ৰাইজ, মই সুননে আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু কলেজৰ সন্মুখত আমি কি ৰৈ আছোঁ জানেনে? আজি আমি ফুৰিবলৈ যাম আৰু এয়া হৈছে অভিলেখা, বৰষা আৰু মই আৰু প্ৰিয়ংকাও আছে দেই গাইজ। তাৰপিছতে আমি গোটেইকেইজনী গ'লোঁ চিপছ আনিবলৈ। ৰাইজ চিপছ মেইন। প্ৰথমতে চিপছ আনি ল'লোঁ আৰু গাড়ীত উঠি ল'লোঁ। এতিয়া গাড়ীত উঠাটো ঠিকেই আছে, কিন্তু ৰোৱাটোহে বৰ ঝামেলা দেই গাইজ। কলেজক টাটা বাই বাই দি এয়া আমি লাহে ধীৰে গৈ আছোঁ মাজুলীলৈ বুলি। আৰু এইকেইজনে দেখিছেনে আহোঁতে যে ইমান দেৰি কৰিছে, আৰু শেষত আমি ইয়াত এনেকৈ গৈ আছোঁ গাইজ। আজিৰ যাত্ৰাটো শেষলৈকে চাবলৈ হ'লে আপোনালোকে আমাৰ ছেকেণ্ড পাৰ্টটো চাব লাগিব দেই। এতিয়া নাচি বাগি গৈ আছোঁ আৰু আমি পাই গ'লোহি ফেৰীঘাট, নিমাতী ঘাট। আৰু নিমাতী ঘাট পাই যোৱাৰ পিছতে আমি সকলোৱে সেৱা সৎকাৰ কৰি ফেৰীত উঠিলোঁ, যাতে আমাৰ যাত্ৰা শুভ হওক ৰাইজ। কিন্তু ভিতৰততো এনেকৈ বহি থাকিলেই নহ'ব, বাহিৰৰ নাজাৰাটো অকণমান চাব লাগিব। সেইবাবে আমি আহিলোঁ গোটেইকেইজনী বাহিৰৰ